চাওক গাইজ আমি কহিনুৰ থিয়েটাৰ চাবলৈ আহি এই অৱস্থাত প্ৰথম নাট আজি আছিলে দীপাৱলী আধাতে ওলাই আহিছিলোঁ আমি এতিয়া সকলো মানুহ বিহুতলী পেণ্ডেলত আহিছে দুলীয়াজান বিহুতলী প্ৰাংগণ হয় ইয়াতে আৰু সেইটো দূৰৰ পৰা দেখিছে কহিনুৰ থিয়েটাৰ পেণ্ডেল থিয়েটাৰ ঠিক কৰিব নাপালোঁ আৰু এতিয়া চাওক এতিয়া মই গেটবোৰ দেখুৱাইছোঁ মানুহ হৈছিলে যথেষ্ট সন্তোষজনক মানুহে হৈছিলে এয়া আমাৰ ল'ৰাটো চুপু কিবা এটা কোৱা বেটা কি হ'ল থিয়েটাৰ আধা চোৱা হ'ল ন আমাৰ গুডু এনেকৈ আৰু হাই গাইজ আজি মই আপোনালোকৰ মাজত আহিলোঁ দুটামান কথা পাতিবলৈ এইকেইদিন মই ইউটিউবত বৰ বেছ ভিডিঅ' দিয়া নাই গাটো ভাল নহয় ঘৰতে আছোঁ সেয়েহে দুই চাৰিটা কথা পাতোঁচোন মোক যিখিনি মানুহে চিনি পায় সেইখিনি মানুহে থিয়েটাৰ বলিয়া বুলি কয় মই থিয়েটাৰৰ বিষয়ে অকণমান ক'ম আজি যে থিয়েটাৰৰ নাটকে মোৰ জীৱনত কিবা প্ৰভাৱ পেলাইছে নেকি সঁচা কথা থিয়েটাৰৰ নাটকে মোৰ জীৱনত বহুতখিনি প্ৰভাৱ পেলাইছে আৰু সেইটো কাৰণে আজি মই হৈ থাকিব পাৰিছোঁ মই যদি সৰু মানে আজি ধৰক 25 বছৰ আগলৈ উভতি যাওঁ বা 30 বছৰ আগলৈ উভতি যাওঁ মই জীৱনত প্ৰথমখন থিয়েটাৰ চাইছিলোঁ সেইখন হৈছে জ্যোতিৰূপা থিয়েটাৰ আৰু জ্যোতিৰূপা থিয়েটাৰৰ এখন নাটক আজিও মনত আছে আমি হেনো ক্ষমা কৰিব জ্যোতিৰূপা নহয় নটৰাজ চিনে থিয়েটাৰ আছিলে সেই নটৰাজ চিনে থিয়েটাৰৰ এখন নাটক আছিলে আমি হেনো মানুহ নহয় নাটকখনৰ কাহিনী মই নকওঁ সেই নাটকখনৰ কাহিনীৰ পৰাই মই জীৱনটোত বহুতখিনি প্ৰভাৱিত হৈ আছোঁ যদি সংক্ষেপতে মই কওঁ সেই নাটকখনৰ কাহিনী এনেকুৱা আছিলে যে ধনী মানুহ আৰু দুখীয়া মানুহৰ মাজত যি আমাৰ এক প্ৰভেদ থাকে শেষত গৈ কিছুমান উপকাহিনী আছিলে সেইবিলাক মই ক'বলৈ নাযাওঁ যে দুখীয়া মানুহজনে নৈতিকভাৱে সেই নাটকখনত মানে জিকি আহিছে নৈতিকভাৱে যিজন মানুহৰ হাতত লাখ টকা দিয়াৰ পিছতো তেওঁ গ্ৰহণ কৰা নাছিলে কিন্তু ইফালে 3-4 দিন তেওঁ লঘোণে আছিলে এনে ধৰণৰ কিছুমান কাহিনী আছিলে মই পাহৰিছোঁ গোটেইখিনি নকওঁ সেইটো বাদ দিয়ক বাৰু আৰু আজি মই সুদীৰ্ঘ 26 বছৰ কাল মই দুলীয়াজানত কটাইছোঁ ব্যৱসায়িক সূত্ৰে হওক বা কৰ্মসূত্ৰে হওক যদি চাবলৈ যাওঁ উজনি নামনি কথাটো এইটো কাৰণে ক'ব লগা হৈছে যে উজনি অসমত নাটকসমূহ মানে নাট্যদলসমূহ খুব দেৰিকৈ আহে প্ৰায় বৰষুণৰ বতৰ হয় বহু সময়ত নাট প্ৰদৰ্শন কৰিবও নোৱাৰা হৈ যায় তেওঁলোকে বৰষুণৰ কাৰণে তেনেকুৱা কিছুমানো হয় নোহোৱা নহয় ধুমুহা বৰষুণৰ কাৰণে যি কি নহওক এই বছৰ মই আৱাসন থিয়েটাৰৰ 3খন নাটক চালোঁ 3খন নাটক অৰ্ধাংগিনী প্ৰথম নিশাৰ প্ৰদৰ্শন আছিলে দ্বিতীয় নিশাত আছিলে মোৰ তেজ মোৰ মৰম আৰু তৃতীয় দিনা আছিলে এখন পৌৰাণিক কাহিনীৰ আমি সকলোৱে জনা সতী বেউলা যদি নাটক এইখনৰ বিষয়ে কিছু আভাস দিবলৈ যাওঁ সঁচাকৈ আপ্লুত হ'লোঁ এক নম্বৰ কথা অসমৰ স্বনামধন্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ প্ৰযোজনাত আৰু অভিনয়ত সঁচাকৈ আপ্লুত হ'লোঁ যদি মই দলটোৰ বিষয়ে নাট্যদলটোৰ বিষয়ে কিছু মোৰ দৃষ্টিভংগীৰে ক'বলৈ যাওঁ তেতিয়াহ'লে নাটকৰ মঞ্চসজ্জা দৃশ্যসজ্জা আৰু অভিনয়ৰ ক্ষেত্ৰত যথেষ্ট উন্নত মানৰ যদিও শব্দত কিছু নিম্নমানৰ হৈছে বুলি মই অনুভৱ কৰোঁ যি কি নহওক বৰ সুন্দৰ নাটক চাই ভাল লাগিলে অৰ্ধাংগিনী কাহিনী যথেষ্ট
চিন্তনীয়। আৰু দ্বিতীয়খন নাটক মোৰ তেজ মোৰ মৰমো যথেষ্ট ভাল লাগিলে, আৰু আটাইতকৈ ভাল লাগিলে সতী বেউলাৰ যি আধুনিক কাৰিকৰী প্ৰদৰ্শনেৰে তেওঁলোকে নাটকখন উপস্থাপন কৰিলে, মানিব লগা। আৱাহনে এই বছৰ যথেষ্ট ব্যয়বহুলভাৱে তেওঁলোকে নাট প্ৰদৰ্শন কৰিছে। গেলেৰী দুভাগ কৰি তাৰ পৰা তেওঁলোকে ট্ৰেক বনাই মঞ্চলৈকে এক বিশেষ কাৰিকৰী প্ৰদৰ্শন, সঁচাকৈ ভাল লাগিলে। ইয়াতে আপোনালোকে ভুল নুবুজিব, মই নাটকৰ কোনো এডভাৰটাইজমেণ্ট কৰা নাই, নাটক ভাল পোৱাৰ কাৰণে কৈছোঁ। তাৰপিছতে আমি চালোঁ অসমৰ ভ্ৰাম্যমান নাট্যদলৰ পিতৃপুৰুষস্বৰূপ প্ৰয়াত ৰতন লহকৰদেৱৰ পুত্ৰস্বৰূপ কহিনুৰ থিয়েটাৰৰ 3খন নাটকে চালোঁ। প্ৰথম নাটকখন আধাতে সামৰিব লগা হ'ল বৰষুণৰ কাৰণে, পিছত দিছিলে যদিও মই নেচালোঁ, মই সৰু ল'ৰাটোক লৈ গৈছিলোঁ। সেই নাটকখনৰ যথেষ্ট কাহিনী ভাল লাগিলে। খুব জনপ্ৰিয় অভিনেতা নাই যদিও নাটককেইখন যথেষ্ট ভাল হৈছে। এনেকৈ কথাটো হ'ল কি যে আমি এটা শুভ লক্ষণ এইটোৱে দেখিছোঁ যে এইবাৰৰ ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শকৰ সঁহাৰিৰ কথা যদি ক'বলৈ যাওঁ যথেষ্ট ভাল হৈছে। আৱাহন থিয়েটাৰতো দেখিছোঁ দুটা দৰ্শনী হৈছে, তাতো মানে বিৰতি পাত নোপোৱা অৱস্থা। আৱাহনৰ প্ৰেক্ষাগৃহ যথেষ্ট ডাঙৰ, আহল বহল, তাত সম্পূৰ্ণ মানুহ ভৰ্তি হোৱাৰ পিছতো বহুত মানুহে টিকট নাপায় উভতি যাব লগা অৱস্থাও হৈছে। আৰু ঠিক তেনেকৈ দুলীয়াজান বিহুতলী প্ৰাংগণত হোৱা কহিনুৰ থিয়েটাৰৰ প্ৰেক্ষাগৃহ কিছু সৰু যদিও সম্পূৰ্ণ ভৰ্তি হৈছে দৰ্শক, তাৰ কাৰণে সঁচাকৈ ভাল লাগিছে। এটা কাৰণে ভাল লাগিছে, অসমৰ যি থিয়েটাৰ ইণ্ডাষ্ট্ৰি, এই ইণ্ডাষ্ট্ৰিটো যে জীয়াই থাকিব, এইটো এটা সঁচাকৈ ভাল লগা কথা যে অসমৰ এক ৰেকৰ্ড বুলি ক'ব লাগিব, গোটেই যদি বিশ্বত নাই চাগে এনেকুৱা নাটকৰ এক ইণ্ডাষ্ট্ৰি, কলা সংস্কৃতিৰ ইণ্ডাষ্ট্ৰি ৱৰ্ল্ডতে নাই বুলি ক'ব লাগিব, যিটো অসমে জীয়াই ৰাখিছোঁ। আৰু এইখিনিতে আমি প্ৰয়াত অচ্যুত লহকৰদেৱৰ কথা তেখেত হৈছে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ পিতামহস্বৰূপ। তেখেত নাট্য সম্ৰাট হিচাপে বিভূষিত। তেখেতে অসমৰ প্ৰথমখন ভ্ৰাম্যমান নাট্যদল নটৰাজ থিয়েটাৰ আৰম্ভণি কৰিছিলে। প্ৰথম অৱস্থাত তেখেতে অপেচাদাৰী নাটক নটৰাজ অপেৰা আৰম্ভ কৰি পিছলৈ পেচাদাৰী ৰূপত তেওঁ নটৰাজ থিয়েটাৰ আৰম্ভ কৰে। এইখিনিতে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সেয়েহে আপোনালোকলৈ অনুৰোধ, অসমৰ যি ভ্ৰাম্যমান এই নাট্য উদ্যোগটোক অৰ্থাৎ কলা সংস্কৃতিৰ উদ্যোগটোক আপোনালোকে জীয়াই ৰাখক। আপোনালোকৰ সঁহাৰিয়ে নিশ্চয় আমাৰ এই উদ্যোগটো চিৰদিন চিৰকাল অসমত প্ৰবাহিত হৈ থাকিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব।